Hello friends, History Policeram YouTube চেনেলত আপোনালোকক আজি আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম এটা নিয়োগ বাৰ্তাৰ বিষয়ে বিপি চলিহা কলেজত ওলোৱা এসিস্ট্যান্ট প্ৰফেসৰ আৰু লাইব্ৰেৰীয়ানৰ বিষয়ে। কন্ট্রাকচুয়াল পোস্টৰ কাৰণে বিপি চলিহা কলেজে এডভাৰটাইজ দিছে। এসিস্ট্যান্ট প্ৰফেসৰ নম্বৰ পোষ্টৰ নাম হল এসিস্ট্যান্ট প্ৰফেসৰ কেমিস্ট্রি বিষয়ত এটা পোষ্ট আছে, ম্যাথমেটিক্সত এটা পোষ্ট আছে, জিওগ্ৰাফিত এটা পোষ্ট আছে, কম্পিউটাৰ সায়েন্সত দুটা পোষ্ট আছে, কমাৰ্চৰ ফাইনান্সত এটা পোষ্ট আছে আৰু কমাৰ্চৰ একাউন্টেন্সিত আছে এটা পোষ্ট আৰু লাইব্ৰেৰীয়ানৰ কাৰণে এটা পোষ্ট আছে। পে স্কেলটো উল্লেখ কৰা নাই। এপ্লাই কেনেকৈ কৰিব? 12 দিনৰ আগতে এপ্লিকেশন ফর্মটো 12 দিন আগতে প্রিন্সিপাল বিপি চলিহা কলেজ নগরবেড়া পোস্ট অফিস নগরবেড়া ডিস্ট্রিক্ট কামরূপ পিন 781127 নত এড্ৰেছত প্ৰেৰণ কৰিব লাগিব। নতুবা আপোনালোকে ভালদৰে কন্টাক্ট কৰি ভালদৰে শুনি ল'ব পাৰিব। তলত কন্টাক্ট নম্বৰটো দিয়া আছে। আপোনালোকৰ সুবিধাতে মই ভিডিও ডেসক্ৰিপশনত তলত এডভাৰটাইজ লিংকটো দি দিম, আপোনালোকে ভালদৰে চাই ল'ব। লাষ্ট ডেটটো আছে 27 তাৰিখ 6 মাৰ্চ 2018। বন্ধুসকল, যদি ভিডিওটো ভাল লাগে লাইক কৰিব, শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো ক্লিক কৰক যাতে মই বনোৱা ভিডিওৰ নোটিফিকেশনটো আপোনালোকে আগতে পায়। বন্ধুসকল, মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব। মই ডেইলি আপডেট দি থাকো, জব নিউজ নতুবা স্কলাৰশ্বিপ, এনআৰসি ইত্যাদি অনলাইনৰ যিকোনো কামৰ বিষয়ে মোৰ চেনেলটোত আপোনালোকে সঁহাৰি পাব। যদি ভিডিওটো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম। আজিৰ কাৰণে এইখিনিতে সামৰিলো। বাই।